হেল্ল' বন্ধুসকল হয়তো আপোনালোকে সকলোৱে জানিব বিচাৰে আসলতে মোবাইলত যে সোমাই ভাইৰাছ এই ভাইৰাছটো এটা কি বস্তু আৰু এই ভাইৰাছটো কেনেধৰণে আমাৰ মোবাইলত সোমাব পাৰে বন্ধুসকল আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম সেই ভাইৰাছৰ বিষয়ে আসলতে ভাইৰাছটো কি আৰু সেই ভাইৰাছটো কেনেকৈ আপোনাৰ মোবাইলত সোমাব পাৰে এই বিষয়ে ভিডিঅ'টো আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল মই হলো পাপু বৰা আৰু আপোনালোকে চাই আছে টেকনিক্যাল পাপু চেনেল বন্ধুসকল তেনেহলে জানোচোন আহক আজি এই ভিডিঅ'টোৰ জৰিয়তে সেই ভাইৰাছটোৰ বিষয়ে বন্ধুসকল হয়তো আজিকালি সকলোৰে হাতত এটাকৈ এন্ড্ৰইড মোবাইল থাকে আৰু সেই এন্ড্ৰইড মোবাইলটোৱে সকলোৱে বিভিন্ন ধৰণৰ অনলাইন কামত ব্যস্ত হৈ থাকে আৰু সেই অনলাইনত বিজি হৈ থাকোঁতে আমাৰ মোবাইলত প্ৰৱেশ কৰে ভাইৰাছ নামৰ এটা বস্তুৱে সেই ভাইৰাছটো কি বস্তু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম বন্ধুসকল ভাইৰাছটো এনেকুৱা এটা হাইডেন প্ৰগ্ৰাম হয় সেই যেটো প্ৰগ্ৰাম আপোনাৰ মোবাইলত কেতিয়া আহে আপুনি গমেই নাপায় বন্ধুসকল যেতিয়া আপোনালোকে মোবাইলটো ইউজ কৰি থাকে বিভিন্ন ধৰণৰ হঠাৎ আপোনাৰ বেটাৰীটো ফুল আছিল আৰু বেটাৰীটো অতি সোনকালে সহজে মানে শেষ হৈ গ'ল আপোনাৰ মোবাইলৰ হেং মৰা প্ৰবলেম বা বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান যিখিনি হাইডেন ফিচাৰ্ছ থাকে সেই হাইডেন ফিচাৰ্ছখিনি আপুনি গম নোপোৱাকৈ যেতিয়া চলি থাকে তেনেকুৱা ধৰণৰ কিছুমান প্ৰবলেম সৃষ্টি কৰা সেই প্ৰগ্ৰামটোৱে হৈছে ভাইৰাছ বন্ধুসকল এই ভাইৰাছ সোমোৱাৰ কেইটামান কাৰণ আছে এই কাৰণ কেইটা মই কৈ দিছোঁ আপোনালোকে হয়তো ফলো কৰিলে আপোনালোকৰ মোবাইলত কোনোদিনে ভাইৰাছ প্ৰৱেশ কৰিব নোৱাৰিব বন্ধুসকল তাৰ ভিতৰত হৈছে এটা হৈছে বন্ধুসকল আপোনালোকে যেতিয়া আপোনাৰ যিখিনি ইম্পৰ্টেণ্ট যিখিনি এপ্লিকেশ্যন আপোনাৰ ডাউনলোড কৰিব লাগে সেই এপ্লিকেশ্যনখিনি সদায় প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব কিয়নো প্লে ষ্ট'ৰে যিকোনো এটা এপ্লিকেশ্যন প্লে ষ্ট'ৰত আপডেট দিয়াৰ আগতেই সেই এপ্লিকেশ্যনটো ভালদৰে স্কেন কৰি চাই লয় আৰু স্কেন কৰি কোনো ধৰণৰ যদি কিছুমান অৰ্থাৎ আপোনাৰ সমস্যাৰ সন্মুখীন হ'ব পৰা কিছুমান বস্তু থাকে সেই বস্তুখিনি স্কেন কৰি লয় আৰু স্কেন কৰাৰ পিছত আপোনাক সেই এপ্লিকেশ্যনটো প্লে ষ্ট'ৰত আপডেট দিয়ে আৰু তেতিয়া যদি আপোনালোকে প্লে ষ্ট'ৰৰ পৰা সেই এপ্লিকেশ্যনটো ডাউনলোড কৰি লয় তেতিয়া কোনো ধৰণৰ হেং মৰা প্ৰবলেম বা বিভিন্ন ধৰণৰ সমস্যা আপোনাৰ মোবাইলত দেখা নিদিয়ে যিহেতু আপোনালোকে যিখিনি দৰকাৰী এপ্লিকেশ্যন সেইখিনি সদায় প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু বন্ধুসকল নম্বৰ 2টো হৈছে আপোনালোকে কেতিয়াও কিছুমান থাৰ্ড পাৰ্টি ৱেবছাইটৰ পৰা APK ডাউনলোড নকৰিব কিয়নো কিছুমান এপ্লিকেশ্যনত আপোনালোকে বিভিন্ন ধৰণৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলগীয়া হয় আৰু যেতিয়া আপোনালোকে সেই ৱেবছাইটসমূহৰ পৰা এপ্লিকেশ্যনসমূহ ডাউনলোড কৰে তেতিয়া সেই ৱেবছাইটসমূহৰ পৰা ডাউনলোড কৰা এপ্লিকেশ্যনসমূহৰ জৰিয়তে আপোনাৰ মোবাইললৈ কিছুমান ভাইৰাছ পঠাই দিয়ে আপুনি ধৰিবই নোৱাৰে যে আপোনাৰ সেই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনাৰ মোবাইলত কিছুমান ভাইৰাছ সোমালে সেইকাৰণে বন্ধুসকল আপোনালোকে কেতিয়াও থাৰ্ড পাৰ্টিৰ APK বিলাক কিছুমান ৱেবছাইটৰ পৰা ডাউনলোড নকৰিব যিটো ৱেবছাইট আপোনালোকক সিকিউৰ যেন লাগে সেই ৱেবছাইটটোৰ পৰাহে আপোনালোকে সেই যিকোনো ধৰণৰ এপ্লিকেশ্যন ডাউনলোড কৰিব বন্ধুসকল নম্বৰ 3 নম্বৰ ষ্টেপটো হৈছে আপোনালোকে যেতিয়া আপোনালোকে কিছুমান ব্ৰাউজাৰত গৈ আপোনালোকে কিছুমান কাম কৰি থাকে অনলাইনৰ যোগেদি ধৰিলে কিছুমান কেতিয়াবা গান ডাউনলোড কৰিব বিচাৰে ভিডিঅ' ডাউনলোড কৰিব বিচাৰে তেতিয়া আপোনালোকক কেতিয়াবা এনেকুৱা ধৰণৰ এটা মেছেজ দেখা পায় আৰু এই মেছেজটো কয় যে আপোনাৰ মোবাইলত অতি সহজতে অৰ্থাৎ 3 ছেকেণ্ডৰ ভিতৰত আপোনাৰ মোবাইলত এটা ভাইৰাছ সোমাব আৰু আপোনালোকে তাৰ আগতেই এই লিংকটোত গৈ পেলাই আপোনালোকে সেই এটা এপ্লিকেশ্যন ডাউনলোড কৰি লওক আৰু সেই এপ্লিকেশ্যনটোৰ জৰিয়তে যিটো ভাইৰাছ সোমাইছিলে সেই ভাইৰাছটো আপোনালোকে স্কেন কৰি ডিলিট কৰি দিয়ক বন্ধুসকল এইটো এটা সম্পূৰ্ণ ফেক মেছেজ আপোনালোকে এনেকুৱা ধৰণৰ ৱেবছাইটত যেতিয়া আপোনালোকে গৈ থাকে এনেকুৱা ধৰণৰ কেতিয়াবা মেছেজ দেখা পালে আপোনালোকে কেতিয়াও সেই ৱেবছাইটৰ পৰা তেনেকুৱা ধৰণৰ এপ্লিকেশ্যন ডাউনলোড কৰিব নকৰিব যদি আপোনালোকে সেই এপ্লিকেশ্যনটো ডাউনলোড কৰে তেনেকুৱা ধৰণৰ লিংকৰ পৰা তেতিয়া আপোনাৰ সেই মোবাইলটোলৈ তেনেকুৱা ধৰণৰ লিংকৰ পৰা ভাইৰাছ সোমাই আহিব পাৰে আৰু বন্ধুসকল আপোনালোকৰ মোবাইলত যদি এটা অপশ্যন অন থাকে সেই অপশ্যনটোৰ জৰিয়তে আপোনাৰ মোবাইলত ভাইৰাছ সোমোৱাৰ একমাত্ৰ উপায় সেইটোৱেই বন্ধুসকল সেইটো হৈছে আপোনাৰ মোবাইলত যিটো ছেটিংছত যাব ছেটিংছত গৈ পেলাই আপোনালোকে আননোন চৰ্চ বুলি অৰ্থাৎ সিকিউৰিটিটো ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এটা আননোন চৰ্চ বুলি অপশ্যন আহিব সেই অপশ্যনটোত আপোনালোকে কেতিয়াও অন নকৰিব কেতিয়াবা আপোনালোকে হয়তো বিভিন্ন ধৰণৰ এপ্লিকেশ্যন ইনষ্টল কৰিবলগীয়া হ'লে সেই অপশ্যনটো আপোনালোকে অন কৰিবলগীয়া হয় যিহেতু সেই অপশ্যনটো যিটো আননোন চৰ্চে যিটো আপোনাৰ মোবাইলৰ কেপাচিটিৰ ভিতৰত থকা এপ্লিকেশ্যনসমূহে ইনষ্টল কৰিব যদি অলপ তাতকৈ হেভি মানে পাৱাৰৰ এপ্লিকেশ্যন আপোনালোকে ইনষ্টল কৰিব বিচাৰে তেতিয়া সেই অপশ্যনটো আপোনালোকে অন কৰিবলগীয়া হয় আৰু সেই অন কৰিলে আপোনাৰ যিটো এপ্লিকেশ্যন ইনষ্টল কৰে সেই এপ্লিকেশ্যন ইনষ্টলিঙৰ জৰিয়তে আপোনালোকৰ মোবাইলত ভাইৰাছ সোমাই আহিব পাৰে বন্ধুসকল এই কেইটা ষ্টেপ আপোনালোকে ফ'ল' কৰি চাব পাৰে মই ভাবোঁ এই কেইটা ষ্টেপ ফ'ল' কৰিলে আপোনাৰ মোবাইলত সহজতে ভাইৰাছ সোমাব নোৱাৰে আৰু আপোনাৰ মোবাইলটো ভালদৰে আপুনি চলাই থাকিব পাৰিব বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু যদি বন্ধুসকল চেনেলটো মই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব